Right. Hello guys, welcome back to my YouTube channel Jagannatha Fitness Vlogs. Guys, আজি আমি ব্লগ সভাখনত কৰি দিব যাওঁ আৰু একেলগে মাছ মাৰিম আপোনালোকক বুজাই দি আছোঁ এই পিছৰখিনি এতিয়া ব্লগ আৰু টাইম ৱেষ্ট নকৰি আমি যাওঁ ইয়া গাইছ আহি পালো দে গাইছ আৰু ইয়া আমাৰ অঞ্চলৰ বামুণ্ডি পঞ্চায়তৰ সদস্যসকল আছে ইয়াতে আৰু আমাৰ দেউতাৰ নাম আৰু ইয়াতে কৈ দিব লাগিব খেলৰ নাম আৰু এইফালে আছে আমাৰ ইয়া খৰিৰ পাহাৰ চাওক গাইছ সৰু এখন পাহাৰ সদৃশ এই খৰিৰ পাহাৰ ইয়া চাওক কিমান খৰি আছে আমিতো সোনকালে আহিছোঁ 9টা বজাত আৰু 2 ঘণ্টাৰ পিছত ইয়াতে খৰি আৰু দাম লাগি যাব আৰু বলক গাইছ এতিয়া ভিতৰৰ পৰিৱেশটো অলপ দেখুৱাই দি আছোঁ আপোনালোকক ভিতৰত কি আছে জমা হৈ এতিয়া আপোনালোকক দেখুৱাই দি আছোঁ এই ভিতৰত সোমাই আহিলোঁ আমি ভঁৰালৰ আৰু এয়া কি দেখিছোঁ গাইছ এয়া কিমান ডাঙৰ জাতিলাও বাপৰে বাপ এয়া চাওক কিমান ডাঙৰ জাতিলাও একেবাৰে দাম লাগি আছে টুকুৰা আছে দীঘলীয়া আছে আৰু এইফালে আছে আমাৰ চাউলৰ বস্তাসমূহ ইয়াত ভঁৰালৰ ভিতৰত চাওক ইয়াৰ মালা যে দেখিছে গাইছ এই মালা ৰাতি সকলোৰে মূৰে এডাল পিন্ধাই দিয়া হ'ব আৰু এইফালে চাওক আপোনালোকে কিমান ডাঙৰ মাছ ইয়াতে দাম লাগি আছে ইয়া মাছেই মাছ চাৰিওফালে চাওক আৰু অলপ দেৰিকৈ আপোনালোকক ইয়া মাছ মাৰি খুঁট মাৰি আছে তালৈকে লৈ যাই আছোঁ তো বলক আৰু পলম নকৰি যাওঁ আমি আৰু এইটো হৈছে আমাৰ গোপালেশ্বৰ মন্দিৰ শ্ৰী গোপালেশ্বৰ মন্দিৰ ইয়াতে আমাৰ ৰাতি হোমপুৰা হ'ব আৰু গাইছ এয়া আহি পাই গ'লোঁ আমি এতিয়া বিল বামুণ্ডি অঞ্চলৰ বিল আমি আপোনালোকক দেখুৱাই আছোঁ কেনেধৰণৰ মাছ মাৰিছে আৰু মোৰ লগত আছে আমাৰ মানস ভাইক লগ পালোঁ ইয়াতে বহুত ভাল লাগিল ইয়াত মানে কি হৈছে তাৰমানে পানীত মানে বগুলাও নপৰে এনেকে মানুহ পচি যায় মানে এনেকে মাছ মাৰি আছে তাৰমানে উজাই মাছ মাৰি থেথেলে পাইছে আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো শেষলৈ চাই থাকিব বলক গতিকে আপোনালোকক দেখাওঁ কি চলি আছে ইয়াত এই চাওক গাইছ কিমান মানুহ একেবাৰে হাজাৰ মানুহ একেলগে মাছ মাৰি আছে ইয়াতে আৰু কি মাছ পাইছে আপোনালোকক দেখুৱাই দিওঁ বলক এতিয়া এই চাওক গাইছ মানুহ চাওক তুমি এটো পাৰৰ পৰা সেইটো পাৰক লাগি মানুহ ইফালে দেখুৱাই দিছোঁ আপোনালোকক জুম কৰি অলপমান চাওক গাইছ ইয়া তিৰি আপি চব একেলগে মাছ মাৰিব আহিছে আজি চাওক গাইছ কি মাছ পাইছে আপোনালোকক এতিয়া দেখুৱাই আছোঁ ৰ'ব ইফালে যাওক এইটো হৈছে আৰু গাইছ বাবুদাক দেখাই আছোঁ এতিয়া আপোনালোকক বাবুদা এইটো হৈছে বাবুদা লাদেন আছিল পলাই গৈ পাকিস্তান সেইটো যেন গান গাইছিল সেইটো বাবুদা আমাৰ তোমাৰ মাছ পাইছে কমেও 5 কুইণ্টেলমান আছে 5 কুইণ্টেল দেখাই দিয়ক ভিতৰে ফুলি আছে গংগাটোপ পাইছে গংগাটোপটো দেখাই দিয়া বল্লি গংগাটোপ এই প্ৰকাণ্ড বল্লি মাছ খাই আছে দেখি এবাৰ এইসকল লুকাইছে এইগিলা উৎপৰা ভিডিঅ' কি আছে এইবিলাক দেখিছে এয়া হৈছে আমাৰ উদণ্ড যুৱক এইসকলে কষ্ট কৰি মাছ মাৰিব নোৱাৰে বৰিত বহি কিনে চাই আন ফান্তনা লৈ আছে যাবলক আমি এই মানস ভাই কিবা কৈ দিব কি কম মানে চবেই মাছ মাৰি আছে আমি এতিয়া ঘূৰি আছোঁ কেমেৰালৈ বেলেগ আৰু কি কম আপোনালোককে দেখাম আজি কি ৰকম মাছ পাই আছে বেগে এই যে এটা চলি আছে মাছ মাৰাটো মানে কিমান দিনৰ পৰা চলি আছে এইটো আমি জন্ম নাপাৰ পৰা চলি আছে আৰু মাঘৰ 5 তাৰিখে পৰম্পৰা চলি আছে আমাৰ বামুণ্ডি অঞ্চলখন আৰু এই যে মাছবিলাক লৈ যায় ৰাইজে যে লৈ যায় যাই কিনে মন্দিৰতে মানে দিয়ে দেখি যায় যে তাতে বাহিৰৰ মানুহখিনি আমাৰ বামুণ্ডি মানুহ কৰি চাউল পইচা দিয়া যায় আৰু তাতে শিক্ষা দিয়া যায় বাহিৰৰ মানুহখিনি এই পৰম্পৰা চলি আছে বৰ্তমান এতিয়া কিমানমান মাছ উঠছে এতিয়া বৰ্তমানত এতিয়া কালি উঠছি মাছ আজিও উঠছি বহুখিনি মাছ উঠছি মানে কিমানমান হ'ব কালি 4 কুইণ্টেল উঠিছে আজি 2.5 কুইণ্টেলমান উঠছে আৰু এতিয়া মই কম উঠছি আমাৰ ৰাইজে মাৰি আছে নিজা ডাঙৰটো ৰাইজে লৈ যায় আমাৰ এয়া ফাইনেলি ৰাতিৰ পৰিৱেশ গাইছ ৰাতি আহি পালোঁ আপোনালোকে চাওক কিমান মানুহ হৈছে চাৰিওফালে মানুহ এয়া সিধা ল'ব আহিছে বহুত দূৰ দূৰণিৰ পৰা প্ৰায় আমাৰ হাজো সমষ্টিৰ সকলো
ঠাইৰে মানুহবিলাক আমাৰ ইয়াত সিধা ল'বলৈ মাতা হয় আৰু সকলো সিধা ল'বলৈ আহে। এয়া চাওক, এইটোৱে হৈছে গাইছ মন্দিৰটো, আমাৰ শ্ৰী শ্ৰী গোপালেশ্বৰ মন্দিৰ। ইয়াতে আমাৰ হোমপুৰা কাৰ্যসূচী হৈ গ'ল আৰু সেৱা কৰি সকলোৱে আশীৰ্বাদ ল'লে। আৰু এই আমাৰ ভাই আহি গ'ল, খৰি চৰি লৈ সিধালৈ আহি গৈছে। কেনে লাগিছে ভালক কৈ দিয়া। ভাল লাগিব খানা, মোকো ইহঁতে খানাত নিমন্ত্ৰণ কৰিছে। তথাপিও যাম অলপ চাওক, দনাটো দেখি দিয়ে ভাই, দনাটো দেখি দি। এয়া নিমখ চিমখ, ইয়াতে মছলা পাতি সকলো ধৰণৰ যোগাৰ আছে। এয়া হৈছে মাছ, পাঞ্জলদাই মাছ ৰেডি আছে। এইটো পাঞ্জলদা মাছ ৰেডি আছে। আৰু গাইজ ভিডিঅ'টো এখিনি আছিল। আজি ভিডিঅ'টো যিহেতু বনালোঁ, ভাল লাগিছে যদি আপোনালোকে লাইক এটা কৰি দিব। ভাল লাগিলে জনাব, বেয়া লাগিলেও জনাব। আজিলৈকে বাই বাই। কমেণ্ট এটা কৰি দিব গাইজ।